বলক এতিয়া আমাৰ লগত নমস্কাৰ বন্ধুসকল, সকলোকে আমাৰ অন্য এটি ব্লগলৈ স্বাগতম জনাইছোঁ। আমি এতিয়া বৰ্তমান পালোহি জালুকবাৰী ইউনিভাৰ্চিটিৰ ওচৰত থকা ভূপেন হাজৰিকাৰ সমাধি ক্ষেত্ৰলৈ। তো আগতেও আহিছোঁ ইয়ালৈ, আজি আকৌ আহিলোঁ আৰু ইয়াত দেখিছে বহুত মানুহ আহিছে। সদায় প্ৰায় ভিৰে থাকে, কিন্তু বৃহস্পতিবাৰ ইয়াত বন্ধ থাকে। বলক এতিয়া আমি ঘূৰোঁ অলপ। এয়া হ'ল ভূপেন হাজৰিকাৰ প্ৰতিমূৰ্তি। এইখন হ'ল শৰাই, জালুকবাৰী একদম মিডলত আছে আৰু এই কাষতে আছে ভূপেন হাজৰিকাৰ সমাধি। ওপৰৰ পৰা ভিউজটো এনেকুৱা ধৰণৰ, আপোনালোকে চাওক এনেকুৱা। বিভিন্ন ধৰণৰ ফটো আছে, মই আপোনালোকক দেখাই গৈ আছোঁ। ব'লা আমি লিফ্টত যাওঁ এতিয়া। এই গ্ৰাউণ্ড ফ্ল'ৰত এনেকুৱা ধৰণৰ দেখিবলৈ পোৱা যায়। শেষত আমি এইখিনি দেখালোঁ আপোনালোকৰ ভিতৰত কি কি আছে। তো আমি এতিয়া বাহিৰলৈ ওলাই যাওঁ। আমি এইফালে ওপৰত উঠি গৈছোঁ আৰু আহিলোঁ তলৰ ফালে। পানী ইমান উল্লাসত পৰি আছে, ইমান ভাল লাগিছে। ভাল লাগিছে ন? গোদাকন্ত ডক্টৰ ভূপেন হাজৰিকাৰ সমাধি ক্ষেত্ৰ আমি এতিয়া বৰ্তমান চালোঁ, আৰু ইয়াৰ পাছত আমি বেলেগ এফালে যাবলৈ লৈছোঁ। তো আপোনালোকে চাই থাকক। এইখন হ'ল গোটেই এৰিয়াটো আপোনালোকক দেখাই দিছোঁ এতিয়া। এইখন ফুটব্ৰিজ, ফুটব্ৰিজৰ দুয়োপাৰ আমি দেখাইছোঁ। এইফালে জালুকবাৰী আৰু এইফালে হ'ল ফুটব্ৰিজৰ নামেৰে আমি অটল উদ্যানলৈ গৈ আছোঁ। এইখন হ'ল অটল উদ্যান। কিছুদিন পূৰ্বে ইয়াতে আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই এইখন উদ্বোধন কৰিছে। তো ইয়াত আমি টিকট কাটিব লাগিব। ইয়াৰ ঠিক অপজিট চাইডে পেণ্টালুন আছে। এইটো হ'ল প্ৰথম ভিউ। আৰু ইয়াত ধুনীয়াকৈ এটা পুখুৰী বনাই দিছে, ফুল চাৰিওফালে শিল দি থৈ দিছে। আৰু এইফালে মহানগৰীৰ গোটেই বিল্ডিংবিলাক আছে চাৰিওফালে। সোমাই গ'লা? এইখন হ'ল সৰু ল'ৰা খেলা পাৰ্ক। তো এইফালে এনেকুৱা ধৰণৰ ল'ৰাবিলাক খেলি আছে।
Metropolitan Park or night views. এটা মন্দিৰ বনাইছে আৰু এইফালে এখন হ'ল ষ্টেজ বনাইছে ষ্টেজৰ ওপৰৰ পৰা এনেকুৱা ধৰণৰ দেখিবলৈ পাৰ্কখন আমি আবেলি 2টামান বজাত ওলাই আহিছিলোঁ এতিয়া প্ৰায় 6টামান বাজিলে তো বহু সময় হৈ গ'ল আমি এতিয়া যাম আজি ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ আপোনালোকে যদি ভিডিঅ'টো ভাল পাইছে তেন্তে লাইক শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব বাই বাই